নমস্কাৰ, বহুত দিন বিৰতিৰ পিছত এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই প্ৰাৰ্থনাই। আজি আমি বা আৰু মই ওলাইছোঁ তিতাবৰত থকা জিলা নামঘৰলৈ বুলি। তাত পাতিছে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক জন্মোৎসৱ। ভৰি অৱস্থা নাই ফুল যে গোটেই তিতাবৰখন আজি আমি খালী ভৰি খোজকাঢ়ি কটা লৈ আছোঁ। খালী ভৰি টেঙা খাইছে, এইবোৰ টেঙা খাইছে, টেঙা মেইন টেঙা মেইন এইবোৰ টেঙা লৈ লৈছোঁ। এইজনে খালি ভাত খাই টেঙা খাইছে, ভাত খাই গাইজ ভাত খাবলৈ বহিছোঁ দেই। আমি বহুত দেৰি বিৰতিৰ পিছত আমি ভাত খাবলৈ বহিছোঁ। ভাজি দিয়ক খা দেই, খা ভাজি খা একদম। বহুত দেৰি ইজনে ভাজি বিচাৰিছিলে নিদিলে নহয়, এতিয়া অকণমান দিছেহি। সেইজনে জলকীয়া ভাজি বিচাৰিছিলে নিদিলে বোলে তাইক জলকীয়া ভাজি। এজনীয়ে নিমখ বিচাৰিছিলে নেপালে, উঠো নেপা বিচাৰি এজনীয়ে জলকীয়া নেপালে, এজনী নিমখ নোপোৱা, ই দাইল নাপোৱা হ'লে এতিয়া পালে দেই। বাকীবা চব পালে আৰু এতিয়া বোলে মুখ লাগিব। এইটো বহুত ডাঙৰ প্ৰব্লেম, একদম ডাঙৰ প্ৰব্লেম। ভাত খাওঁতে লিপষ্টিক গ'ল বোলে, পেটলৈ লিপষ্টিক গুচি গ'ল। এতিয়া হ'ব দে গাইজ, খাই লওঁ বোলে ভাতকেইটা। এয়াই আছিল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই।